এৰী পলু আপোনালোকে নিশ্চয় পঢ়িছে। মইনো কেনেধৰণে পঢ়োঁ তাৰে এটি ভিডিঅ' দেখাইছোঁ। এইখিনি এৰী পলুৰ কণী হয়। পখিলা কিজনীয়ে কণী পাৰিছে। কণীখিনি মই এখন কাগজত মেৰিয়াই থৈ দিম। মেৰিয়াই থৈ দিছোঁ। ইয়াৰ পিছত কণীখিনি ফুটি ইয়াতকৈ সৰুকৈ পলুকেইটা হয় সৰু। এতিয়া ডাঙৰ হৈ গৈছে। সৰু ফটোটো ল'ব নোৱাৰিলোঁ। এইটো 2 নম্বৰ চাল কটা এৰী পলুটো হয়। এয়া মই ঘৰৰ বাৰীৰে এৰাপাত ছিঙি টঙালেৰে মুঠি মুঠি কৰি বান্ধি থৈছোঁ। পাতখিনি ধুই দিব লাগে, নহ'লে পাতখিনিত এটা পোক থাকে। এৰী পলুবোৰ কামুৰি দিয়ে। কামুৰি দিলে বেয়া হৈ যায়। পাতখিনি ধুই ধুনীয়াকৈ জাপি জাপি থৈ দিছোঁ। এয়া এৰাপাতৰ গছ হয়। এই গছকেইজোপাৰ পৰাই মই পাত ছিঙি লৈছিলোঁ। পলুবোৰ ডাঙৰ হৈ গৈছে, পকিবৰ হ'ল। এয়া পকি হ'ল বাঁহ বান্ধিলে। এতিয়া মই পানীত বইল কৰিলোঁ। বইল কৰি খৰাহিত টুকি দিলোঁ আৰু এনেধৰণে কৰি মই লেটাবোৰ উলিয়াই দিলোঁ। লেটাবোৰ উলিওৱাৰ পাছত মই ভাজি ভাতৰ লগত খাইছোঁ।